সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু আজি ভিডিঅ'টো আপোনালোকে চাই ভাল পাব বুলি আশা থাকিল। আৰু এতিয়া বনাব লাগিছোঁ গধূলি সময়ত পায়স, কাৰণ পায়স মানে কি হ'ল চাহৰ লগত খাই ভাল লাগে, সেইকাৰণে পায়সটো বনাওঁ। আৰু চাই থাকক ভিডিঅ'টো। এয়া মই এতিয়া পায়স বনাই আছোঁ। খিচমিচ দি দিলোঁ, কাজু দি দিলোঁ, এতিয়া লগত তেজপাত দি দিম। তেজপাতটো দিলে সোৱাদটো ভাল লাগে খাই। মই এতিয়া চেনি দিম এইটো জোখত। আৰু এইখিনি ধুনীয়াকৈ লাৰি দি কৰিব লাগিব। এয়া পায়সখিনি দেখিছেনে ইমান ধুনীয়া হৈ গৈছে। আৰু আনফালে মই চাহ বনাইছোঁ, কাৰণ চাহ খাম এতিয়া। আৰু আগতে মই পায়সৰ ভিডিঅ' আপোনালোকক দিছোঁ, আপোনালোক চাগে ভাবে সদায় মই পায়সৰ ভিডিঅ' সদায়ে দি থাকোঁ। আচলতে কি মানে কি হ'ল, গধূলি সময়ত কেতিয়াবা এনেকুৱা মানে বস্তুবিলাক খাই ভাল লাগে, সেইকাৰণে আপোনালোককো অকণমান দেখাবলৈ চেষ্টা কৰোঁ। আৰু এইটো চাহ পায়সৰ টেষ্টটো পায়স ৰেডি আৰু চাহৰ লগত ৰেডি। এতিয়া চাহ নেক্সট দিনা ভিডিঅ'। কালি আৰু ভিডিঅ' নকৰিলোঁ, কাৰণ কালি ভাত চাত খাই শুই থাকিলোঁ। আৰু এতিয়া আমি যাব ওলাইছোঁ এতিয়া দিল্লী ঘাট। আৰু চৰাইদেউবাসী সকলোৱে জানে ইয়াত দিল্লী ঘাট বহুত এখন ধুনীয়া পিকনিক প্লেচ, আৰু তাৰ কাৰণে যাব ওলাইছোঁ। চাই থাকিব আপোনালোকে শেষলৈকে ভিডিঅ'টো। ৰম দাদা ক'ত গ'ল? অঁ আছে তাই। বাৰ ঘৰ এইটো। ৰণৰ কিবা হৈছে নেকি? অঁ শুই আছে যে।